হেল্ল' বন্ধুসকল, আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। মোৰো ভালেই। আজি মই আহিছিলোঁ মৰিগাঁও আহি থাকোঁতে ৰাস্তাৰ কিনাৰত গাড়ী এখন দেখা পালোঁ। গাড়ীখন চাই ভাল লগাৰ কাৰণে মই নামি আহিলোঁ। মানে দেখিছোঁ কুঁহিয়াৰ কৰি আছে। গাড়ীখন চাই ভাল লাগিলে। কুঁহিয়াৰ ৰস খাই ভাল পায়। গাড়ী কিবা মাৰুতি গাড়ী কাটি পেলাই এখন গাড়ী বনাইছে। ঘৰ যাবলৈ উভতিছোঁ। কি গাড়ী হয় এখন? মাৰুতি কাৰ। কাৰ এখন কাটি পিনি ধুনীয়াকৈ বনাইছে। আপোনালোকে আহিব পাৰে ইয়াত কেতিয়াবা। মৰিগাঁও নোপোৱাৰ আগতে ৰাইট চাইডত, নগাঁৱৰ পৰা যদি আহে আপোনালোকে ৰাইট চাইডত দেখিব নাইৰা তেলডিপুটো পাৰ হৈ পেলাই গৈ আছে। আৰু ইয়াত মই বহুতো দেখিছোঁ, এখন দুখন বহুত গাড়ী তেনেকৈ বনাই থোৱা আছে। এইটো মৰিগাঁও ৰোড চাইডতে দিছে। মোৰ বটল পেকিং হৈ গ'ল। এইটো এতিয়া মোৰ ৰিটায়াৰ হোৱাৰ কাৰণে হৈ যাব। দাদাৰ পৰা দুই এষাৰ কথা পাতোঁ ইয়াত। এইটো এই জেগাটোৰ নামটো কি কয়? দন্দুৱা বুলি কয়। দন্দুৱা পথাৰ। দন্দুৱা পথাৰ। আপোনালোকে আহিলে ইয়াত বহুত ভালকৈ বনায় দাদাই। এইটো মেচিন গাড়ীখন দেখিছে, মই দেখুৱাই দিলোঁ আপোনাক গোটেই গাড়ীখন। আৰু ধূলিৰ কাৰণে এইবিলাক প্ৰটেকশ্যন আছে। ধূলিৰ কাৰণে প্ৰটেকশ্যন আছে আৰু ৰ'দৰ কাৰণে আপোনাৰ ছাতি দি থোৱা আছে। আৰু কুঁহিয়াৰ চেফটি হয় এইটো। কুঁহিয়াৰ আপুনি ইয়াত কি ধুনীয়াকৈ ইয়াত মাখিও পৰিবলৈ নাই, একো পৰিব নাই, বন্ধৰ ব্যৱস্থা আছে এইটো। ফুল চেফটি হয়। ধূলি আৰু বহিবলৈ আসন আছে। আপোনালোকে মৰিগাঁও যদি আহে বা মৰিগাঁও বা নগাঁও যাতে নহয় এইটো ডাষ্টবিন ইয়াতে গ্লাছ পেলাব পাৰে। গাড়ী পাৰ্কিঙৰ প্লেচ আছে। গাড়ী আপোনাৰ পাৰ্কিং কৰিবলৈ পৰা প্লেচ আছে ইয়াত। হয়, আপোনাৰ নগাঁও যদি যায় এতিয়া মৰিগাঁৱৰ পৰা আহোঁতে লেফ্ট চাইডে পাব নাইৰা তেল ডিপুটো নোপোৱাকৈ সন্মুখত। আৰু আপুনি যদি নগাঁৱৰ পৰা মৰিগাঁও আহে তেতিয়া তেল ডিপুটো পাৰ হৈ ৰাইট চাইডে দেখি পাব দাদাজনৰ দোকান। মই ৰাস্তাবোৰ দেখুৱাই দিছোঁ। এতিয়া দাদাৰ নামটো নেচাৰেল চুগাৰ কেন। নামটো আছে নেচাৰেল চুগাৰ কেন। দাদা আপুনি ইয়াত কিমান দিনৰ পৰা আছে? মই 4 বছৰ হ'ল ইয়াত। 4 বছৰ। 5 বছৰ ৰানিং হৈছে। আচ্ছা, 4 বছৰ শেষ হৈছে। ঠিক আছে দিয়ক, ধন্যবাদ, ভাল লাগিলে। ধন্যবাদ। কেতিয়াবা সোমাই যাবা। ঠিক আছে। অ'কে।